শ্ৰদ্ধা আৰু এখেতে এখন দোকান চলাই আছে। ও এইটো কাপোৰ ল'বা ইচ্ছা নেকি পূজাৰ কাৰণে? তো দাদা কিমান দিন মান হ'ল কাম কৰা? এটা 4 দিন মান হ'ল কাম কৰা। 4 দিন মান হ'ল। হয়। হাই হেল্ল' নমস্কাৰ, গুড মৰ্ণিং সকলোকে এণ্ড ৱেলকাম বেক টু মাই চেনেল চেংৰা ভাই। আৰু মোৰ ঘৰৰ ওচৰত কেইদিনমান আগতে নতুন দোকান এখন খুলিছে কাপোৰ কানিৰ, লগতে চিলাইও কৰিব পাৰিব তাতে কাপোৰ কানি কিনি। তো বলক তাতে গৈ মালিকৰ সৈতে কথা বতৰা পাতোঁ অলপ। তো চাই থাকিব আপোনালোকে ভিডিঅ'টো। আৰু এইফালে আছে মোৰ বুঢ়া চাইকেল, আৰু চাইকেলৰ বাপ বুলি ক'লে আৰু বুঢ়া চাইকেলে মেইন। তো বুঢ়া চাইকেল লৈয়ে যাম আজি ঘৰৰ ওচৰতে যিহেতু। তো ফাইনেলি আহি পালোঁ এইখনে দোকানটো। ইয়াত চাইনবোৰ্ড দি থোৱা আছে TR টেইলাৰ্ছ, কুৰুৱাভাষা গোৱালপাৰা অসম। ইয়াত মেখেলা চাদৰ সকলো ধৰণৰ কাপোৰ বিক্ৰী কৰাৰ লগতে চিলাইৰ কামো কৰা হয়, আৰু ফোন নম্বৰো দিয়া আছে। ও এইটো কাপোৰ ল'বা ইচ্ছা নেকি পূজাৰ কাৰণে? বাকী খবৰ পাতি ভালে? কি লৈছে এইটো আপুনি? মেখেলা চাদৰ লৈছে হোলীৰ কাৰণে। হোলীৰ কাৰণে মেখেলা চাদৰ লৈছে? এতিয়া হোলী আহি পাল না। হয়। ও এইটো কি লৈছা আৰু প্লাষ্টিকত? এইটো বজাৰ লৈছো। বজাৰ লৈছা ঘৰৰ কাৰণে? দে লোকেল अरे कहना क्या चाहते हो? মাংস লৈছো। अच्छा বাহ, লোকেল মাংস। বাইদেউৰ খানা আদি জোৰদাৰ। বুঢ়িয়া যাব লাগিব নহ'লে এক পাক। যাব পাৰা। হ'ব। শ্ৰদ্ধা আৰু এখেতে এখন দোকান চলাই আছে। তো দাদা কাম কাজ কেনেকুৱা চলি আছে আপোনাৰ? কাম কাজ ভালে চলি আছে হোলীৰ কাৰণে। তো ইয়াতে কি কি ধৰণৰ কাপোৰ পোৱা যায়? বৰ্তমান ইয়াত আমাৰ ৰাভা ট্ৰেডিশ্যনেল কাপোৰ পোৱা যাব, মেখেলা চাদৰ পোৱা যাব, আৰু বিভিন্ন ধৰণৰ কাপোৰ পোৱা যাব ইয়াত। তো দাদা এইবিলাক দাম কিমান? এইটো 1200 আৰু এইটো আছে 750 টকা। আৰু মই এনেকা ব্লাউজ বনাওঁ এনেকা ধৰণৰ ডিজাইন কৰি, এনেকা আমাৰ ৰাভা ট্ৰেডিশ্যনেল কিছুমান কাপোৰ কানিৰ দামবিলাক কিমানৰ পৰা আৰম্ভ? কাপোৰ কানি 150 টকা 100 টকাৰ পৰা আৰম্ভ আছে মোৰ। মানে কম দামীৰো ল'ব বিচাৰিলে পাব ইয়াতে? নিশ্চয় পাব। আৰু দামীৰো আছে? আছে। দামী কিমান মানৰ পৰা আছে? দামী এনেকা 3000 লৈকে আছে। লাগিল তংকে দা কথা পাতি। বাকী এনে বেচা কিনা কেনেকুৱা চলি আছে আপোনাৰ? চলি আছে, ভালে চলি আছে। টংকেদাৰ মিছেছ বৌ আহি পাল ঠিক ঠাক। তো বৌৰ আহাতে অলপ দেৰি হয় দোকানত, কাৰণ বৌৰ ঘৰত কাম কাজ থাকে না। তো কাম কাজ সকলো শেষ কৰি আহিব লগা হয় আকৌ দোকানত। তো বৌ খবৰ পাতি কেনেকুৱা? আছো ভালে। আপোনালোককো যদি কাপোৰ কানি লাগে তেন্তে আহি যাওক টংকেদাৰ দোকানলৈ। নাম্বাৰ ডিছক্ৰিপশ্যনত দিয়া আছে। আৰু আপোনালোকে যদি কোনোবাই কম দামীৰো বিচাৰে তেন্তে সকলো ধৰণৰ পাব আপোনালোকে, কম দামীৰ পৰা দামী লৈ। আৰু লগতে আপোনালোকে ইয়াত চিলাই কৰি থৈ যাবও পাৰিব একেলগে দুটা কাম আপোনালোকৰে সহজ। আৰু লগতে হোলীও আহি আছে। তো হোলীৰ কাৰণেও যদি আপোনালোকে ল'ব বিচাৰে তেন্তে আহি যাওক সোনকালে ইয়ালৈ আৰু লৈ যাওক কাপোৰ কানি কম দামতে। তো এইখিনিতে টংকেদাক টাটা বাই বাই দিলোঁ। আৰু লগতে মই আপোনালোকক লৈ গৈ আছোঁ মোৰ ঘৰৰ ওচৰতে শ্ৰী শ্ৰী মা কালী মন্দিৰ। তাতে পূজা আহি আছে, মানে কেইদিনমান পিছত পূজা হ'ব। তো তাতে ডেক'ৰেশ্যনৰ কাম চলি আছে। কিমান দূৰ আগবাঢ়িল তো বলক দেখুৱাই আছোঁ আপোনালোকক। আৰু ফাইনেল আহি পালোঁ মই শ্ৰী শ্ৰী মা কালী মন্দিৰলৈ। আৰু এতিয়া আপোনালোকক মন্দিৰখন এবাৰ দেখুৱাই দি আছোঁ। আৰু এইখনে কুৰুৱাভাষাৰ শ্ৰী শ্ৰী মা কালী মন্দিৰ। ইমান ধুনীয়াকৈ বনাইছে, চাওক আপোনালোকে দেখিব পাৰিছা। জন মন্দিৰ কুৰুৱাভাষা। আৰু এইখন হৈছে মন্দিৰৰ কীৰ্তন ঘৰ। আৰু এয়া পূজাৰ বেনাৰ। 6, 7 আৰু 8 মাৰ্চ 6 তাৰিখে ৰাতি ডেন্স ধামাকা আছে। তো কোনোবাই যদি ডেন্স কৰিব বিচাৰে তেন্তে ৰাতি 6 তাৰিখে আহি যাওক। আৰু হিন্দী, অসমীয়া, ৰাভা সকলো ধৰণৰ গান নাচিব পাৰিব আপোনালোকে। আৰু এইখিনি জাগাটোৰ নাম হৈছে শান্তি বাজাৰ কুৰুৱাভাষা। আৰু আপোনালোকে ইফালে দেখা পাইছা পূজাৰ কাৰণে ইফালে ডেক'ৰেশ্যনৰ কাম চলি আছে। তো দাদা কিমান দিন মান হ'ল কাম কৰা? এটা 4 দিন মান হ'ল কাম কৰা। 4 দিন মান হ'ল? হয়। কমপ্লিট কেতিয়া হ'ব? কমপ্লিট কালি হ'ব। কালি হৈ যাব কমপ্লিট? কালি হৈ যাব।
তো গাইজ মোৰ ভিডিঅ'বিলাক কেনেকুৱা হৈ আছে কমেণ্ট কৰি জনাব আপোনালোকে কমেণ্ট কৰিলেহে মই গম পাম আৰু আপোনালোকে কমেণ্ট কৰিলে শিকিব পাৰিম ক'ত কি ভুল হৈছে ভিডিঅ'বিলাক কেনেকুৱা হৈ আছে চ' কমেণ্ট কৰিব সকলোৱে আৰু ভিডিঅ'টো চাই ভাল হ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এই আৰু তো আজিলৈ এইখিনিয়ে তো বাই আকৌ লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত